নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাগে। ময়ো বৰ্তমান ভালে আছোঁ বাৰু। আকৌ এবাৰ আপোনালোকক সৰু ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালে পাব। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেল এটা আছে TK টাইৰাই বুলি। যিহেতু মোৰ গাঁওখন টাইৰাই আৰু মোৰ নামটো তলৈক্য, সেইকাৰণে আগত দিছোঁ TK, পিছত দিছোঁ গাঁওখনৰ নাম টাইৰাই। তো আপোনালোকে চাই মেলি ছাবস্ক্ৰাইব কৰিব। তো সেয়াই আৰু তো ভিডিঅ'টো বলক আপোনালোকে উপভোগ কৰক। এইফালে আমাৰ লগাইদেউ আৰু ৰেবয়ে পেকিং কৰি আছে। আৰু এইয়া আধা লোড হৈ আছে। মই কৈছিলোঁ আপোনালোকক একে জেগালৈ লোডটো নহ'ব বুলি। তো এতিয়া 2 নম্বৰ জেগাত লোডটো কৰি আছোঁ। মই অলপ চিলাই আছোঁ এইবিলাক, সিহঁতে ভৰাই আছে বাৰু। আৰু ইয়াত লোড লৈ হৈ গ'ল। আহি আছোঁ এতিয়া ডিগবৈ ৰোডত। আমি এতিয়া দিহিং পাটকাইদি যাম, লক্ষীপথাৰ ৰিজাৰ্ভখনেদি যাম আৰু দিহিং পাটকাইদি। ৰাস্তাটো চাওক, এইকেইদিন বনাই দিলে ইমান ধুনীয়া লাগিছে, মিহি চলাই একদম ধুনীয়া আৰু টায়াৰৰ মাত কি ধুনীয়াকৈ দিছে, মিহিকেনে। এইয়া পালোহি লক্ষীপথাৰ ৰিজাৰ্ভ। অলপমান ৰখি লৈছোঁ, চাই লৈছোঁ আৰু ধুনীয়াকৈ আছেনে নাই মালখিনি। আৰু এতিয়া গৈ থাকিম, বলক। আহি পালোঁ নামৰূপ, আৰু নামৰূপ আহি পাই খানাত লাগি গ'লোঁ। এইফালে লৈছোঁ গাহৰি। আৰু এইফালে আজি আনলোডিং পইণ্ট। আজি আনলোডিং পইণ্ট হৈ গ'ল বৰহাট। এইফালে বৰহাট হালোৱাত এতিয়া খালী কৰিম। তাৰপিছতে যাম গড়কোষলৈ। এতিয়া ৰছীবিলাক খোলা হৈছে আৰু আমাৰ দদাইদেউ খুলি আছে। এইফালে ধুনীয়াকৈ এখন প্ৰিমিয়ামৰ ফাৰ্ম। আৰু গোটেই মালখিনি আমাৰ আজি খালী নহ'ল, থাকি গ'ল 20 বেগমান থাকি গ'ল। তো আজিলৈ সিমানেই আৰু।